আজি গৈ আছোঁ আমি টিলিঙা মন্দিৰত। কালি অলপ পিকনিক খালোঁ, তো আপোনালোকে গমেই পাইছে যে এটা বছৰ শেষ গুচি গ'ল। আপোনালোকে গমেই পাইছে, তো নতুন বছৰ আপোনালোকৰ চবে একেলগত শুভেচ্ছা জনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আপোনালৈ আৰু আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ নতুন বছৰ হীৰা ভৰা শুভেচ্ছা যাচিলোঁ। আৰু এই ভিডিঅ'টোৰ কাৰণে প্লিজ এটা লাইক কৰি দিব আৰু ভাল এটা কমেণ্ট কৰি দিব এই ভিডিঅ'টোৰ কাৰণে প্লিজ। আৰু আপুনি যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনখন দবাই দিব, ঠিক আছে? পাহৰি নাযাব, এতিয়াই দবাই দিয়ক। আহি পালেও আৰু বেছি দূৰ নাই, ইয়াৰ পৰা খোজকাঢ়ি যাব লাগে কাৰণ বহুত ট্ৰাফিক জামত ফচি আছিলোঁ অলপ। আৰু কি হয়, ইয়াৰ পৰা বাইক অলপ আগত থৈ আহিলোঁ আৰু ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ। এতিয়া চাই আছোঁ কিমান ভিৰ হৈছে আজি। মানে কি হ'ল, আজি একজনেই হয় ন, সেইটো কাৰণে নতুন বছৰৰ কাৰণে মানে বহুত মানুহ ইয়াত থানত মানে চাকি বাতি জ্বলাব আহে। তো চাওঁ আগত কি হয়, দেখাই আছোঁ, চাই থাকক। গৈছোঁ যদি আমি কেলে নজ্বলাওঁ, আমাৰ কাৰণেও চাকি বাতি ধূনা গোটেইকেইটা এভৰিথিং বস্তু লৈ ল'লোঁ আৰু দেখাই মেইন জেগাত চাকি বাতি জ্বলাবৰ কাৰণে বহুত অসুবিধা হৈছিলে, সেইটো কাৰণে ইয়াতে জ্বলাব লগা হ'ল। এইটো চাই পাইছে মই দেখাই আছোঁ, এইটো মানে কি হ'ল পিছফালৰ দি এইটো মেইন জেগাটো, সেইটো চাই পাইছে। ইয়াত পূজা কৰিছে, মানুহ কিমান ভিৰ চক, ইমানেই মানুহ মানে কি ক'ম আৰু, হাজাৰ হাজাৰ মানুহ আহিছে। এই যে বিদ্যা কৈছোঁ আপোনালোকক ক'বই নালাগে, ইমানেই ধুনীয়া লাগিলে ন। মানে বছৰৰ প্ৰথম দিনা আপোনালোকে এদিন আহি চাওক, মই কৈছোঁ ন, ইমানেই মানুহ ন ক'বই নালাগিব। কিন্তু পূজা ভালকৈ কৰিব নোৱাৰিলোঁ, কিন্তু মজা লাগিলে। মাইকৰ চাউণ্ডটো ইমান ভালকৈ আহিব নোৱাৰে, মানে কি মোবাইলটোত ভিডিঅ' বনাই আছোঁ, মাইকত একো অনা নাই, চাউণ্ডটো অলপ প্ৰব্লেম আহিব পাৰে। মানে কি মই শুনিছিলোঁ যে 1 জানুৱাৰী নতুন বছৰৰ মানে কি 1 তাৰিখে বহুত ভিৰ হয় বুলি শুনিছিলোঁ। মানে কি প্ৰথমবাৰ এইবাৰ আহিছিলোঁ, তো গম পোৱা নাছিলোঁ। এইবাৰ আহি চাইছোঁ যে সঁচাকৈ কিন্তু বহুত ভিৰ আছে, মানে ইমানেই ভিৰ যে খোজ কাঢ়িবৰ কাৰণে মানে ভাবিব লাগিছে কেনেকুৱা খোজ কাঢ়িম। যি কি নহওক, তো সোমাবৰ কাৰণে কি ইমান অসুবিধা হৈছিলে। মানে আমি এটা চাকি আৰু জ্বলাই আহিলোঁ, এটা চাকি জ্বলালোঁ আৰু একো কৰিব নোৱাৰিলোঁ। মোৰ লগত কোনে কোনে আহিছিলে এতিয়ালৈকে মই দেখুওৱা নাই। এইটো চাই পাইছে, ইয়াৰ নাম হৈছে কিষণ, এইটো আগতে ভিডিঅ'ত চাই থাকে আপোনালোকে। দীপ, এইটো ৰাজীৱ, এইটো হৈছে কৰণ, আৰু এইফালে কোন আছে, ৰাহুল, অভি আছে, এইফালে পিছফালে হাত দেখাই আছে, এইটো অভি হ'ল। বাইক আগফালে থৈছোঁ, এতিয়া খোজকাঢ়ি পূজা কৰি আহি গ'লোঁ, এতিয়া খোজকাঢ়ি গৈ আছোঁ। বাইকখন আগত থৈছোঁ, ট্ৰাফিক জামত মানে কি ফচি গৈছিলোঁ। তো চাইছোঁ এতিয়া কি হৈছে, বাইক ক'ত থোৱা আছে এতিয়ালৈকে মানে পাহৰিও গৈছোঁ অলপ, গম পাইছে নাই? ক'ত থৈছোঁ ক'ত নাই পাহৰি গৈছোঁ, এতিয়া চাই আছোঁ। মোক ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত, এলেক্স ৰয়েল বয়, প্লিজ ফ'ল' কৰি দিব। এতিয়া লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ফ'ল' কৰিব।